সুপ্ৰভাত সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে আজি বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা সেইবাবে আমাৰ ঘৰত এখন সৰুকৈ হ'লেও পূজাৰ আয়োজন কৰা হৈছে। আপোনালোকক সেয়া আমাৰ ঘৰৰ সৰু সৰু কিছুমান মুহূৰ্ত দেখুৱাব বিচাৰিছোঁ। সকলোৱে যাতে ভিডিঅ'টো শেষলৈকে চাই তাকেই অনুৰোধ জনাইছোঁ। দে খাইছা শুন শুন গীত গীত খাইছা তুমি কুঁহিয়াৰ খাইছে গীতে কুঁহিয়াৰ খাইছে খাইছা। দুপৰীয়াৰ আহাৰ আজি একেবাৰে সাধাৰণকৈ খালোঁ। আজি বনাইছিলোঁ চানা দাল তড়কা, একেবাৰে চিম্পলকৈ। চানা দালখিনি প্ৰথমতে মই বইল কৰি ল'লোঁ, তাৰপিছত বইল কৰাটো বাৰু দেখাব নোৱাৰিলোঁ, তাত ভুলো দি দিছিলোঁ। আৰু এতিয়া মই তড়কা মাৰিবলৈ লৈছোঁ। তাত দিছোঁ তেল অকণমান, তেল দি তাত জিৰা কেইটামান ফুটুৱাই দিছোঁ আৰু নহৰু আদা বটা দিছোঁ আৰু লগতে পিঁয়াজ দি দিছোঁ। সেইখিনি অলপমান ৰঙা পৰিবলৈ দিছোঁ আৰু লগতে শুকান জলকীয়াও দিছোঁ। সেইখিনি অলপ ৰঙা পৰিবলৈ দিছোঁ। তেনেকৈ অলপ ৰঙা পৰিবলৈ দিয়াৰ পাছতেই তাত দি দিছোঁ বিলাহী এটা, সৰু বিলাহী এটা, জাষ্ট ফৰ কালাৰ। সেই বিলাহীটো অলপ গলিবলৈ কাৰণে মই অকণমান নিমখ দি দিছোঁ। তেনেকৈ অকণমান দেৰি ভাজি লোৱাৰ পাছতে মই দিছোঁ তাত কাশ্মীৰ মিৰ্চ অলপ। কাশ্মীৰ মিৰ্চ আচলতে ৰঙৰ কাৰণে মই তেলতে দি দিওঁ। আৰু এয়া দেখিছে মোৰ চিম্পল এইটো ৰেডি হৈ গৈছে প্ৰায়। আৰু চানা দাল তড়কা, মোৰ চানা দাল ৰেচিপিখন আৰু অকণমান টেষ্টি কৰিবলৈ মই ইয়াত ঘি তড়কা মাৰি দিছোঁ। তাত মই ৰচুনৰ তড়কা, এনেকৈ কাশ্মীৰ মিৰ্চ তড়কা মাৰি দিছোঁ আৰু হৈ গ'ল মোৰ দাইল ৰেডি। এয়া হৈ গ'ল মোৰ দুপৰীয়াৰ খানা। ক'লৈ ওলাই আহিছোঁ আমি? ক'লৈ ওলাই আহিছোঁ? এইটো ফুৰিবলৈ পালে খুব ভাল পায় আহি। ক'লৈ ওলাই আহিছোঁ আমি? চাই দিয়া কৈ এইফালে, মোলৈ চোৱা, মোলৈ চোৱা। নেচাই মোলে, নেচাই। আবেলিৰ সময়কণ গীতৰ বাবে বৰ প্ৰিয় আৰু লগতে মোৰ বাবেও প্ৰিয়, দেউতাকৰ বাবেও প্ৰিয়। কাৰণ এই সময়খিনিতেই তাৰ লগত সময় কটাই আৰু বেছি ভাল লাগে, কাৰণ সি এইখিনি সময় খুব এনজয় কৰে, বাহিৰলৈ ওলাবলৈ পায় যে। ঠিক আছে বাৰু, আজিলৈ আহোঁ। আজিৰ ব্লগটো ইমানতে সামৰিছোঁ। বাই বাই।